বিহু, যাৰ বাবে আমাৰ অসমখন পৰিচিত গোটেই বিশ্ব দৰবাৰৰ আগত। গোটেই বিশ্ব দৰবাৰে চিনি পায় আমাৰ অসমখনক বিহুৰ বাবে। আমাৰ কলা সংস্কৃতি, আমাৰ ভাষা, আমাৰ চবৰে গুৰি ধৰোঁতা বিহু। আমি বছৰত 3 বাৰ পাতোঁ, জানেই আপোনালোকে। কিন্তু এই বাপুতি সাহোন বিহুটোকে আজি এচাম লোকে গোটেই ভাৰতবাসীৰ আগত বা গোটেই বিশ্ব দৰবাৰৰ আগত যি ৰূপে দাঙি ধৰিলে, যেনেকৈ দাঙি ধৰিলে, তাৰ বাবে এটা হাত চাপৰি বুলি ভাবিছে নেকি? ঘণ্টা মানে কি ক'ম আৰু কি ক'ম। আৰে যাৰ বাবে আমি চিনাকি, যাৰ বাবে আমাৰ অসমখন, আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া, আমাৰ মানুহ আহে, আমাৰ অসমৰ ভাষা সংস্কৃতি মানুহে ভাল পায়, গোটেই বাহিৰৰ মানুহে ভাল পায় বাবে আমাৰ অসমত আহে চাবলৈ। বিভিন্ন ভাষা সংস্কৃতি আছে যিহেতু আমাৰ অসমত। কিন্তু সেই আমাৰ যিটো মেইন আমাৰ ভাষা সংস্কৃতি, কলা সংস্কৃতি, আমাৰ সেইটোকে আজি ভুলকৈ বা বেলেগকৈ দেখুৱালে, যিটো নহয়। এতিয়া মানুহে কি ভাবিব বেলেগত যে এইটোৱে হয়, এনেকুৱাই নেকি? বাৰু ভিডিঅ'টো এবাৰ চাই লওকচোন। वसंत के आगमन पर किया जाने वाला बिहू सुरीली बांसुरी और लोक धुनों पर मस्ती से झूमता है। ये देता है कंधे। এইটো কি কি দেখাব বিচাৰিছে মানে ইয়াত বুজি পোৱা নাই। कलाई और पीठ को लचीलापन। বিহু নাচটোতকৈ বেলেগতহে ফ'কাছ গৈ আছে কিন্তু আৰু চবৰে আৰু এই অকল মোৰে নহয় বাৰু। ৰিৱাইণ্ড কৰ। What the fuck is this? এয়া আমাৰ অসমীয়া মেখেলা চাদৰ, এয়া আমাৰ অসমীয়া শিপিনীয়ে বোৱা মেখেলা চাদৰ। বিহু নাচ নে গাৰ অংগ পতংগ দেখুওৱা নাচ? বাইদেৱে গমেই পোৱা নাই, তাই ঘূৰিছে, ওলাই গৈছে কিবা কিবি। জানিবনো কি, নাচিব, এইটো বিহু নাচেই নহয়। সিহঁতে নাজানেই, কোনোবাই শিকাইছে, এনেকৈ নাচিছে, কিবা কিবি দেখুৱাইছে। এতিয়া এইটো কি আছিলে? কঁকাল কি এনেকৈ ভাগে নেকি? আমাৰ অসমীয়া ছোৱালীয়ে, আমাৰ অসমীয়া বিহু নৃত্য নচা ছোৱালীয়ে আপোনাক মই দেখুৱাইছোঁ কেনেকৈ কঁকাল ভাঙে, সেইটো চাওক। আকৌ এবাৰ চাওক, আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ যোৱা মহিলা কেইগৰাকীয়ে কঁকাল ভাঙা ডেন্সটো চাওক। ডিফাৰেঞ্চটোতো বুজি পালেই। এতিয়া মই কৈছোঁ, যিটো আমাৰ অসমীয়া বিহুক ৰিপ্ৰেজেণ্ট কৰিবলৈ যিটো ডেন্স নচা হৈছে নতুন দিল্লীত, সেইটো নাই। এই কঁকাল ভঙাটো চাই পিনে মোৰ বেলেগ এটা কথাহে মই ভাবিবলৈ বাধ্য হৈ গৈছোঁ। বুজি পাইছে কিছুমানে। চবতকৈ মই এটা কথা বিশেষকৈ এটা কথা একেবাৰে বুজি নাপালোঁ। মই আমাৰ অসমীয়া শিপিনীয়ে বোৱা মেখেলা চাদৰ দেখিছোঁ, বিশেষকৈ মেখেলা কথা কৈছোঁ, দেখিছোঁ চিম্পুল পূৰা, তাত ফুল চুল বহুত কিবা কিবি ষ্টাইলকৈ ডিজাইনকৈ বনায়। কিন্তু এনেকৈ ফাটা কিবা ছিগা ভাগা এইটো ক'তো দেখা নাই মই। কিন্তু এয়া কি, পিছফালে যে গোটেইখন ফালা কিয়? কি দেখাব বিচাৰিছা পাছফালে? বিহু নাচাৰ সময়ত ল'ৰাবিলাকে জাপি কেতিয়া লয় বে? গামোচা মাৰে নে জাপি লয়? সংস্কৃতিটো চেছ কৰিম বুলিয়ে ইহঁতে গৈছে। এই দলটো আমাৰ সংস্কৃতি, আমাৰ যিটো আমাৰ সম্পদ, সেইটো চেছ কৰিম বুলিয়ে গৈছে আৰু লাগি একে উঠি পৰি লাগিছে। বাহ ভাই বাহ। তো শেষত মই আমাৰ অসম চৰকাৰক বা এনেকুৱা যিবিলাক লিডাৰ হৈ পিনে যি দল লৈ যায় এনেকুৱা কিছুমান, তেওঁলোকক ক'ব বিচাৰোঁ, ইমান এটা ডাঙৰ অনুষ্ঠান ফিট ইণ্ডিয়া মুভমেণ্টত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, তেওঁ চাই আছে। তাৰ মাজত এয়া নৃত্য, এতিয়া তেওঁ বা নাজানিব পাৰে আচল কোনটো আৰু ভুল কোনটো।
কিন্তু আমাৰ অসম চৰকাৰে যোনে এই গ্ৰুপটো পঠিয়াইছে তালৈ সিহঁতেতো এটলিষ্ট জানিব লাগিছিল কি কৰিছে, নে তেওঁ নাজানিছিলেই নে ভেকু ভাওনা। চ' আই ৰিকুৱেষ্ট, চবকে ৰিকুৱেষ্ট কৰিছোঁ, অসম চৰকাৰক বিশেষকৈ ৰিকুৱেষ্ট কৰিছোঁ, কিছুমান কাম অলপ চাই চিন্তি কৰিব। এতিয়া কি হ'ল গম পালে, এতিয়া মে বি তেওঁ নাজানিব পাৰে বা আমাৰ কিছুমানে হয়তো নাজানিব পাৰে, কিন্তু আমাৰ বিদেশত যিবিলাক আমাৰ অসমীয়া লোক আছে বা অসমৰ বাহিৰত ভাৰতত যিবিলাক অসমীয়া লোক আছে, তেওঁলোকে যেতিয়া এইটো বস্তু দেখিলে তেওঁলোকে কি ভাবিছে? অসম ৰসাতলৈ গ'ল, অসমৰ ভাষা সংস্কৃতি ৰসাতলৈ গ'ল। আমি বিদেশত আমি বিহু পাতোঁ, আমাৰ আমেৰিকাত থাকি আমি বিহু প্ৰগ্ৰাম পাতোঁ, ভালকৈ অসমৰ যিটো ৰিয়েলিটি হয় সেইটো পাতোঁ, কিন্তু এয়া চ' এইবিলাক নকৰিব। এইবিলাক কৰিলে কি হ'ল, অসমখনেই বদনাম হ'ল, অসমৰ ভাষা সংস্কৃতিটো বদনাম হৈ গ'ল ন এতিয়া। চ' প্লিজ 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 ৰিকুৱেষ্ট অল অফ মই গোটেই অসমৰ ৰাইজক ৰিকুৱেষ্ট কৰিছোঁ আৰু অসম চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ, এই গ্ৰুপটো ব্যৱস্থা লওক, ইয়াক সোধক তেওঁলোকক কি হ'ল, কিয় কৰিলে এনেকুৱা, তেওঁলোকক ভালকৈ সোধক, ভালকৈ সোধক। আমি বাকী আইনৰ ব্যৱস্থা ল'ব নালাগে, কিন্তু সোধা মেলা কৰিব লাগিব, ইয়াৰ বিচাৰ লাগিব আমাক, ইয়াৰ কিবা এটা এনচাৰটো বা সমাধান লাগিবই। চ' লাষ্টত আৰু এষাৰ কথা ক'ম, আমি অসমীয়া ভাষা সংস্কৃতি, আমাৰ অসমখন, বিশেষকৈ অসমখন ভাষা বা নৰ্থ ইষ্ট ইণ্ডিয়া ভাষা সংস্কৃতিৰ কাৰণেই গোটেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত। আৰু যদি ভাষা সংস্কৃতিকেই উপলকা কৰা যায়, বেলেগত গৈ পিনে ভুলকৈ প্ৰদৰ্শন কৰা হয়, তেতিয়াহ'লে আৰু ভেলু নাইকিয়া হৈ গ'ল আৰু। চ' এইবোৰ নকৰিব।